এইবিলাক আমাৰ ৰচনা নহয় আৰু আমি ইভেন ভাবোঁ যে সেইটো চৰকাৰৰো হয়তো ৰচনা নহয় কি চৰকাৰত বৰ্তমান যিটো চৰকাৰ আছে ইয়াতো কিছুমান এৰিয়াত অলপ চিনচিয়াৰিটি আমি আমাৰ ক্ষেত্ৰত দেখিবলৈ পাইছোঁ গতিকে তেখেতসকলেও এইটো কৰিছে এনেকুৱা আমি নাভাবোঁ আৰু আমাৰ তৰফৰ পৰা সেইটো আমাৰ সৃষ্টি কৰা নহয় যে তেখেতসকলে তেনেকুৱা এটা ভুৱা এটা কথা ওলাই দি পেলাই ইয়াত বন্ধ দিলে মানুহ মৰিব লগা হ'ল বহুত সম্পত্তি নষ্ট হ'ব লগা হ'ল বিভিন্ন সমস্যা ইয়াত সৃষ্টি হ'ল সো এইবিলাক গোটেই এটা অপশক্তি ইয়াত আছে তেখেতসকলে আজি ক'লে বেয়া পাব আজি তেখেতসকলে বড়োসকলক টাৰ্গেট কৰি লৈছে যে বড়োসকলক ধ্বংস কৰাটোৱে তেখেতসকলৰ এটা উদ্দেশ্য আৰু এই যে চৰকাৰে স্পষ্টকৰণ যিটো দিলে যে আমি যে এনেকা কোনো UTC গঠন কৰিবলৈ যোৱা নাই তাৰ পিছতো যে বন্ধটো দিলে আৰু এতিয়াও যে এটা হিংসাত্মক এটা দৃষ্টি তেখেতসকলে এটা ধাৰণ কৰিছে এটা বিষয় আছে সেইটো অতিকৈ দুৰ্ভাগ্যজনক কথা ইয়াত আমি এইটোৱে বুজি পাইছোঁ যে তেখেতসকলৰ আমাৰ প্ৰতি এটা ঘৃণা আছে আমাৰ প্ৰতি এটা খং আছে আমাৰ প্ৰতি এটা তেখেতসকলৰ বেয়া চিন্তা আছে সেই কথাটোৱে আজি প্ৰকাশ হৈছে সেইখিনিহে আমি দেখিবলৈ পাইছোঁ বড়োসকলৰ সমস্যা সমাধান হ'ব লাগে আমি কোনোদিনই কোৱা নাই যে ৰাজবংশীসকলৰ যিটো অধিকাৰ বা সমস্যা সমাধান হ'ব নালাগে আমি কোনোদিনো কোৱা নাই সকলোৱে চৰকাৰৰ লগত লাগক আজি যেনেকৈ বড়োসকলকে টাৰ্গেট কৰি লৈছে বড়োসকলে না ৰাজবংশীসকলক আমি ST দিব পাৰোঁ না আমি কমতাপুৰ দিব পাৰোঁ আমিও বিচাৰিয়ে আছোঁ গতিকে এটা আন্দোলনকাৰী আনটো আন্দোলন কৰি যেনেকৈ টাৰ্গেট কৰি লৈছে ইয়াত কি বেনিফিট হ'ব ইয়াতো একো বেনিফিট নহয় আৰু ইয়াৰ লগতে কিছুমান মানুহে আজি ওলাই মানে যিটো লম্ফজম্ফ কৰিছে তেখেতসকলে বেকগ্ৰাউণ্ডটো চাওকচোন তেখেতসকলৰ আজি বড়োসকলক টাৰ্গেট কৰি লৈছে কিন্তু নিজৰ জাতিৰ প্ৰতি তেখেতসকলৰ কি অৰিহণা আছে কি কণ্ট্ৰিবিউশ্যন আছে আজি অসমত চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলক লৈ পেলাই তেখেতসকলে কিমান চিঞৰিছে আজি NRC হোৱা নাছিলে সেই সময়ত কিমান চিঞৰিছে তেখেতসকলে অসমৰ মাটি বাংলাদেশে যোৱা সময়ত কি ৰোল লৈছিলে আজি তেখেতসকলে নিজৰ কমিউনিটিৰ কথাটো ভাবিব পৰা নাই আৰু বেলেগ কমিউনিটিক টাৰ্গেট কৰি লৈছে আজি তেখেতসকলে ভাবিছে নেকি যে বড়োসকলক ধ্বংস কৰিব পাৰিলে আমি শান্তিত জীয়াই থাকিব পাৰিম আপোনালোকৰ আচল যুদ্ধটো ক'ত তাৰ কাৰণে আপোনালোকে আজি সমস্যাত আছে বড়োসকলৰ কাৰণে আছে নেকি ইতিহাসত চাওক কোন দিনাৰ পৰা বড়োসকলে কোনটো জাতিক কেনেকৈ মানে বেয়া ব্যৱহাৰ কৰিছে আজি সেইকাৰণে আমি দুখ পাইছোঁ এইটো অতি দুৰ্ভাগ্যজনক কথা আমি কৈছোঁ যে উগ্ৰপন্থী সমস্যা সমাধান হ'ব লাগে আলফা এনেচিয়ানকে ধৰি আজি NDB সমস্যা সমাধান হ'ব লাগে সেইটো আমি মাত মাতিছোঁ আৰু আপোনালোকে কিয় মাত নামাতে আজি আলফা সমস্যা সমাধান হওক নতুনকৈ আলফাত ল'ৰাবিলাক ৰিক্ৰুইট হৈ আছে কালি এই কেইদিনত মানুহ কিডনেপ হৈছে এটা ভয়ংকৰ চিটুৱেশ্যন হৈছে এইটো নতুনকৈ কোনোবা বিচাৰে জানো আজি পৃথিৱীত গ্ল'বেলাইজেশ্যনৰ সময়ত য'ত মানে ইমান টেকন'লজি আগবাঢ়ি গৈছে আমাৰ ল'ৰা ছোৱালীও পঢ়িব লাগে শান্তিৰে আগবাঢ়ি যাব লাগে এনেকুৱা সময়ত নতুনকৈ ল'ৰাবিলাক আলফাত ৰিক্ৰুইট হৈছে আপুনি আজি এইটো এটা ক্ৰিটিচাইজ কৰি পেলাই এটা নিজৰ মানে সান্তনা লভিবৰ কাৰণে বিভিন্ন কথা ক'ব পাৰে কিন্তু আমাৰ কাৰণে লাজৰ কথা আমাৰ কাৰণে দুখৰ কথা যে আজিৰ সময়ত কিয় নতুনকৈ ল'ৰা আলফা NDB জইন কৰিব সেইটো আমি দুখ পাইছোঁ যে আজি সমাজখনে আমি এই পৰিৱেশটো দিব পৰা নাই নেকি চৰকাৰে আমাক এই পৰিৱেশটো দিবৰ কাৰণে নেকি আমাৰ নৱপ্ৰজন্মৰ কিহৰ এইটো ক্ষোভ হৈছে এই কথাবিলাক চিন্তা কৰক যে এনে এটা জাতি আনটো জাতিক টাৰ্গেট কৰিলেতো একো লাভ নহ'ব আমি বিচাৰিছোঁ উগ্ৰপন্থী সমস্যাৰ স্থায়ী সমাধান আজি 30 বছৰ 40 বছৰৰ উগ্ৰপন্থী সমস্যাৰ কাৰণে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নটো স্থবিৰ হৈ গৈছে চৰকাৰে যিমান নকওক কিয় ইয়াত কেইটা ডাঙৰ ইণ্ডাষ্ট্ৰী আহিছে ইয়াত যিখিনি ইণ্ডাষ্ট্ৰী আহিছে চব উঠি গ'ল ইয়াৰ পৰা আৰু আজি ডেভেলপমেণ্টটো কি হৈ আছে আমাৰ এডুকেশ্যনটো কি হৈ আছে আমাৰ ইকনমিকটো কি হৈ আছে ছ'চিঅ' কালচাৰেল ডেভেলপমেণ্টটো কি হৈ আছে আজি ইণ্ডিয়াত যদি চাবলৈ যায় নৰ্থ ইষ্টটো ইমান এটা সুন্দৰ জাগা কাশ্মীৰৰ লগত আজি কম্পেয়াৰ কৰিব লাগিলে নৰ্থ ইষ্টটো ইমান এটা পিচফুল আজি জিঅ'গ্ৰাফিকেলি আপুনি নেচাৰৰ ছাইডৰ পৰা চাওক টুৰিজিমৰ কাৰণে ইমান এটা সুন্দৰ জাগা টপোগ্ৰাফি চব ছাইডৰ পৰা আপুনি চাওক ইমান চব জাতি জনগোষ্ঠী ইয়াত আছে চ' এনেকুৱা এটা ঠাইখন আজি মানে এনেকুৱা আজি দীৰ্ঘদিনীয়া এক্সট্ৰিমিষ্ট মুভমেণ্টটো হ'ব লগা হোৱাৰ কাৰণে এনেকৈ এটা পৰিৱেশ হৈছে গতিকে আমি ইয়াৰ সমাধান বিচাৰিছোঁ আপোনালোকে সমাধান নিবিচাৰে আমি নাজানো আৰু সেই সমাধান বিচাৰিবলৈ যাওঁতে এইটো কোনোবা জাতিক আপোনালোকে টাৰ্গেট কৰি ল'লে সেইটোতো আমি কোনোদিন মানি ল'ব নোৱাৰোঁ গতিকে মই তেখেতসকলক সকীয়াই দিব ওলাইছোঁ আপোনালোকে যিমান লম্ফজম্ফ কৰক বড়োসকলৰ সংগ্ৰামটো চলি থাকিব যেতিয়ালৈকে আমাৰ সমাধান নহয় অধিকাৰ নাপায় তেতিয়ালৈকে চলি থাকিব আমাৰ টাৰ্গেটটো কোনো জাতি নহয় কোনো ধৰ্ম নহয় কাকো আমি টাৰ্গেট কৰি লোৱা নাই কোনো জাতিক ধ্বংস কৰাটো আমাৰ লক্ষ্য নহয় বড়োসকলে নিজে জীয়াই থকাৰ কাৰণে যিটো সংগ্ৰাম যেতিয়ালৈকে নিজৰ উদ্দেশ্যত উপনীত হ'ব নোৱাৰে কোনোবা আজি দুজনমান লম্ফজম্ফ কৰাক
তেখেতসকলৰ কিছুমান বাল্য বোকা এই কথাবিলাক লৈ পেলাই বড়োসকলে কেতিয়াও পিছুৱাই নাহে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আজি কিবা এটা নকৰিব পাৰে কালি কিবা এটা নকৰিব পাৰে কিন্তু যেতিয়ালৈকে নকৰে বড়োসকলৰ সংগ্ৰাম চলি থাকিব ডিচেম্বৰ মাহত এটা বৈঠক হ'ব আৰু আশা এইটো আমাক চৰকাৰে কৈছে হোম মিনিষ্টাৰে কৈছে আমি যেতিয়া সুধিলোঁ যে সমাধানটো কেতিয়া কৰিব চৰকাৰটো শেষ হ'বলৈ গৈ আছে তেতিয়া তেখেতসকলে ক'লে যে আমি অতি শীঘ্ৰে কথা পাতিম আৰু প্ৰথমতে অসম চৰকাৰৰ লগত কথা পাতিম যে কি সমস্যাবিলাক হৈ আছে ইয়াৰ পিছত আপোনালোকৰ লগত পাতিম তো আমি কৈছোঁ যে আমাক সোনকালে পাতিব লাগে তেখেতসকলে কৈছে যে ডিচেম্বৰ আমি কথা পাতিবৰ কাৰণে আমি চেষ্টা কৰিম আৰু সেইটো আমি কৰিম আপোনালোকে বিশ্বাস লওক এই কথাবিলাক তেখেতসকলে আৰু সেইকাৰণে আমি মিডিয়াত কৈছোঁ আৰু আমি চৰকাৰৰ কৰিম বুলি কোৱাৰ কাৰণে আমি হাত সাৱটি বহি নাথাকোঁ আমাৰ সংগ্ৰাম চলি থাকিব ডিচেম্বৰতো আমাৰ আন্দোলন আছে আন্দোলন কণ্টিনিউ হ'ব থ্যাংক ইউ আব্ৰাহাম মইলাৰে কৈছিল যে এনডিএফ প্ৰগ্ৰেছিভৰ এক্সটেনশ্যন আলোচনা আছিল এইটো মানে তেখেতৰ নিজৰ কথা তেখেতে বহুত কথা কয় আগতো কৈছে এতিয়াও কৈছে পিছতো ক'ব চ' তেখেতৰ কথাবিলাক মই ইমান ৰেছপন্ড দিব নিবিচাৰোঁ যে আজি আমি আমাৰ ৰাস্তাটো আমি লৈছোঁ কাৰোবাৰ লগত ক্ৰিটিচিজিম বা ডিবেট কৰিব বিচৰা নাই আমি মূল লক্ষ্যৰ পৰা ডিবেট হ'ব বিচৰা নাই আমাৰ লক্ষ্যটো হৈছে সমস্যা সমাধান হ'ব লাগে উগ্ৰপন্থী সমস্যা সমাধান হ'ব লাগে লগতে আমাৰ অধিকাৰটো আমি পাব লাগে থ্যাংক ইউ